নাখা কামবিলাক চাগে ভালে আছে। আজি মোৰ ইউটিউবৰ কেক এটা বনাই আছে আমাৰ বায়ে। তাই প্ৰেক্টিছ কৰি আছে মানে এইটো মোৰ ইউটিউবৰ কেক বুলি এনেই কৈ দিছে আৰু এইটো প্ৰেক্টিছ কৰি আছে তাই দেখাওঁগৈ ব'লক। এইফালে আমাৰ বায়ে কেক বনোৱা লাগি আছে। কেক ফিটি হেৰি ক্ৰীমটো ফিটি আছে ন যেনিবা পেহীহঁতৰ বাৰ্থডে আছে। আমাৰ মুনুবাই ছোৱালীজনী চাওঁ এইফালে যাওঁ ৰেণু বাবা বাবা এইটো আমাৰ ল'ৰাটো ভাইটি ই কৰিছা ই বাবা বাবা কাম কৰি আছে পুৰা পুৰা ফুটিছে তাই কি ক'লেতো ফুটিবই লাগিব ৰখি আছো ভাইটি ই কৰিছা এইটো এতিয়া আনিলে এয়া কেক ইয়াৰ ওপৰত ক্ৰীমটো লগাব তাৰপিছতে বনাব ডাঙৰ মাৰ আছে লাষ্ট কাটি আছে ক্ৰীম লগাই আছে প্ৰথম আমি ধনিয়া নদে গাইস বহাই না লগাই দিলে প্ৰথম চেনি পানী দিলে না সুগাৰ চেপে ব্ৰাজডাল হ'ব লাগে ব্ৰাজডাল হ'লে বেছি ব্ৰাজডাল পেহীহঁতৰ ওচৰত আছে পেহীহঁতৰ চাচোন মোবাইলত কিহে দিয়া সুগাৰ চেপে হয় এইটো ওখ কৰিব লাগিব নহয় গম পাইছ নাই সেইটো একেবাৰে ওপৰতে দিব লাগিব হেপী বাৰ্থডে ই অঁতৰাই আছে মোক চাব লাগে অঁতৰাই আছে একদম অঁতৰাই আছে খেলি আছে কিন্তু ফিট কেক ফিট কেক ফিট
এয়া তাই এয়া কৰি আছে কেকটো অ' এয়া হেৰি কালাৰ হেৰি পেলাই আছে এতিয়া মই স্কুটিত যাব ওলাইছোঁ আলিলে মানে চুলিখিনি মোৰ বহুত দীঘল হৈ গ'ল কাটিব লাগিব অকণমান বেছি নাকাটো অকণমান কাটিম আপোনালোকে চাই এতিয়া চুলিটো কাটি আহোঁগৈ গৈ আছোঁ এতিয়া চুলিখিনি কাটি আহিলোঁ এতিয়া ঘৰ যাওঁ গৈ আছোঁ যে চুলি তুলি কাটি আহিলোঁ ভাল দিছেনে কেনেকুৱা লাগিছে ক'বচোন আৰু ভিডিঅ'টো কোনেও স্কিপ নকৰাকৈ চাব আৰু লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি যাব দেই নাপাহৰিব